BPF দল হিচাপে কমিটমেণ্ট যেনেকুৱা দিছোঁ তেনেকৈ আমি কৰিম বুলি কৈছোঁ। আমি নিশ্চয় আমি এইটো মেৰামতি কৰি দিম। বিগত BTC নিৰ্বাচনৰ সময়ত আমাৰ ফালৰ পৰা BPF দলৰ ফালৰ পৰা এটা কমিটমেণ্ট আছিল যে ইলেকশ্যন বা ভোট হোৱাৰ পিছত যেতিয়া চৰকাৰলৈ আহিব পাৰে তেতিয়া আমি বিশেষকৈ আদিবাসী গাঁওসমূহত যিবোৰ ৰাস্তাটো বেয়া চলাচলৰ কাৰণে অসুবিধা সেইবোৰ আমি ৰাস্তাটো উন্নীত কৰিম বুলি এটা কমিটমেণ্ট দিয়া আছিল। সেই হিচাপে আজি আমি জমদুৱাৰ ব্লক কমিটিৰ ফালৰ পৰা আমি আহিছোঁ। আমাৰ লগত সন্মানীয় আমাৰ 4 নং জমদুৱাৰ সমষ্টিৰ MCLA ছাৰ উইলিয়াম নাৰ্জাৰী আছে, CWC আছে, উপসভাপতি আৰু আমাৰ এই বালাগাঁও প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আমাৰ লগত উপস্থিত আছে। আমি সকলোৱে আৰু চেলৰ আদিবাসী চেলৰ চান্থেল চেলৰ মানে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আমাৰ লগত আছে। আমি আহি পেলাই এই হৰিনগৰ এই গাঁৱত সৰজমিন আমি ছাৰ্ভে কৰিবৰ কাৰণে আহিছোঁ। আমি ৰাস্তাবিলাক আমি চাইছোঁ। আমি যিহেতুকে বিগত দিনত ইলেকশ্যনৰ সময় আমি কমিটমেণ্ট দিছিলোঁ, সেই হিচাপে অতি সোনকালে আমি এইটো মানে মেৰামতি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম। যদিওবা আমাৰ ওচৰত বৰ্তমানলৈকে ফাণ্ড অহা নাই, কিন্তু যিহেতুকে আমাৰ MCLA মহোদয়ৰ মানে হাতত 50 লাখ টকা মানে এটা বছৰেকীয়া যিটো নেকি ধাৰ্যিত ধন এইটো আহিব, সেইটো লক্ষ্য ৰাখি পেলাই আমি এইবোৰ মেৰামতি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু মেৰামতি কৰি দিম। আশা ৰাখিছোঁ নিশ্চয়কৈ এই মেৰামতি কৰিলে যিহেতুকে ল'ৰা ছোৱালীবিলাকে এই ৰাস্তা দি মানে অহা যোৱা কৰে স্কুলত বিশেষকৈ, আৰু এই অকল বিশেষকৈ নহয় বজাৰ হাট আৰু আমাৰ ৰাইজৰ সুবিধাৰ প্ৰয়োজন আছে। গতিকে আমি এইটো মেৰামতি আমি কৰি দিম। খুব দুৰ্ভাগ্যজনক, এইটো মানে দুখেৰে ক'ব লগা আছে, যিহেতুকে এই হৰিনগৰ এইটো এটা আদিবাসী গাঁও। এই আদিবাসী গাঁৱত এই ৰাস্তা পদূলিবিলাক নিশ্চয় মানে মেৰামতি কৰা বা CC ব্লক কৰাৰ মানে প্ৰয়োজন আছিলে, কিন্তু 5টা বছৰত আমি তেনেকুৱা কৰা নাই বুলি এই হৰিনগৰ মানে গাঁৱৰ ৰাইজসকলে আমাক মানে এইটো জনাইছে। কিন্তু যিহেতুকে আমি BPF দল হিচাপে কমিটমেণ্ট যেনেকুৱা দিছোঁ তেনেকৈ আমি কৰিম বুলি কৈছোঁ। আমি নিশ্চয় আমি এইটো মেৰামতি কৰি দিম। অহা দিনবোৰত এই যিটো ৰাস্তা গাঁৱৰ যিটো ৰাস্তা বৰ্তমান কাৰণে আমি চলিব পৰাকৈ আমি এটা মেৰামতি কৰি দিম। পিছত আমি নিশ্চয় এইটো ভাল এটা CC ব্লক ৰাস্তা আমি বনাই দিম।